নমস্কাৰ মনাং প্ৰাৰ্থী আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ মই স্বাগতম জনাইছোঁ। এতিয়া সময় হৈছে আপোনাৰ 12:30 আৰু মই এতিয়া উঠিছোঁহে। বৰ সোনকালে উঠা হয় মোৰ, তো উঠিছোঁ 12:30 হৈছে। আৰু এতিয়া মানে কি হ'ল, আজিৰ দিনটো আপোনাৰ হয়তো কিবা মোৰ ভিডিঅ' বা ফটোশ্বুট এনেকৈয়ে যাব, কাৰণ আজি মানে এটা মোৰ ভিডিঅ' এটা বনাব আছে। তাৰপিছত ভিডিঅ'টো কৰাৰ পিছতে হয়তো অকণমানিকৈ টিকলুমিকলুকৈ এটা ফটোশ্বুটো হ'ব পাৰে মোৰ, এতিয়ালৈকে চিয়'ৰ হোৱা নাই, কণ্টেক্ট কৰি আছে তেওঁলোকে। তো এতিয়া মই ৰেডি হ'বলৈ লৈছোঁ, প্ৰথম ভিডিঅ'টো কৰি ল'ম, তাৰপিছত যদি হয় সময় মিলে, কাৰণ আজি বতৰটো খুব বেয়া, তো যদি সময় মিলে তেতিয়া মানে ফটোশ্বুটটো আজিয়ে কমপ্লিট হৈ যাব। তো আপোনালোকক দেখাই যাওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু এটা কথা, আজি মোৰ শ্বুটত থাকিব মোৰ লগৰ এগৰাকী, আৰু তাইক এতিয়া মই আনিব যাওঁ। তো আজি শ্বুটত তাইও থাকিব, কাৰণ তাইকো হয়তো তাইও এনেকুৱা কিবা শ্বুটে কৰিব, ফটোশ্বুট তাইও কৰিব। তো চিয়'ৰ হোৱা নাই বাৰু, কিন্তু এতিয়া তাইক আনি লওঁগৈ, তাৰপিছত দেখাম কি হয়, আজি ভিডিঅ' শ্বুট হয় নে ফটোশ্বুট হয় তাকে দেখাম। কিন্তু এতিয়া মই তাইক আনিব যাওঁ, তাৰপিছত আহি মই মেকআপ ল'ম, তাৰপিছত আপোনালোকৰ মাজত আকৌ আহি আছোঁ। ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকক। মেকআপ হৈ গ'ল, এতিয়া আমাৰ বাইদেৱে বান্ধি দিব মোক খোপা। আহিবা খোপা বান্ধিব হ'লে মোৰ ওচৰলৈ। অঁ, কণ্টেক্ট কৰিবই। প্ৰফেচনেল খোপা আৰ্টিষ্ট। চাওঁ, দেখাই দিয়া তোৰ মুখখন। ইমানটো যাব। চাই থাকক ইয়াৰ পিছৰখিনি। ৰেডি হৈ গ'লো। থেংক ইউ। ভাল লাগিছে নে? ভাল লাগে ন? ভাল লাগিছে নে? বেয়া লাগিব নি আৰু? বম চুনি কাইলৈ যাবি, ওলাবি হা। এতিয়া আমি আহি পাই গ'লোঁ লোকেশ্যনত, আৰু আৰম্ভ হ'ব ফটোশ্বুট। ভিডিঅ' শ্বুটটো নহ'ল বাৰু, এইটো তো লোকেশ্যন বিচাৰি পালোহি, নামৰূপ গেষ্ট হাউচ। ভাল লাগিছে নে? ইয়াত ভাল লাগিছে। আজি আকৌ আহিছে আমাৰ বাইদেউ লগত অলপ চেলেক্ট কৰিবৰ কাৰণে। চাই থাকো, আৰম্ভ হ'ব।
একো নাই তাতে থাকিব এতিয়া আৰু এতিয়া কটীয়া মানুহ কাঠৰ হয় মই হেৰি বুলি ভাঙিব বুলি একদম এনেকৈ কৈ দিছোঁ লগতে কলা মানুহ বেয়া দেখিছে মোক কলা কলা লাগিছে হৈছে BVFCL গেষ্ট হাউচ য'ত আমি লোকেশ্যন লৈছিলোঁ আজি শ্বুটৰ কাৰণে বিৰাট ধুনীয়া জেগা ভাল লাগিলে আজি ভালে ভালে গ'ল দিনটো কি খাইছা চকলেট খালে এনাৰ্জি পায় সেইকাৰণে খাইছোঁ ল' প্ৰেছাৰ হৈছে যে ল' প্ৰেছাৰ হৈছে যে হাই প্ৰেছাৰ ফটোশ্বুট কৰি পেলাই মানে মোৰ মানে এনাৰ্জি একদম নাইকিয়া হৈ ভাগৰি কষ্ট হৈ গ'ল ৰুটি নাই একো নাই সেইকাৰণে মানে খাই আছোঁ অকল হেৰিটো আছে আকৌ আপোনালোকো খাব যেতিয়া যেতিয়া দুৰ্বল দুৰ্বল লাগে চকলেট খাই দিব ষ্টাৰটো 5 ষ্টাৰ 3 দিব আহা এফালে দিয়া এফালে দিয়া মই একদম 7 ষ্টাৰ বনাই খাম আৰু বেয়া পাব কম ষ্টাৰ নাখাওঁ মই এনেকৈ চেলেকি দিয়া মোৰ গোন্ধটো পালে মোৰ ঘূৰাই কি হ'ল চকলেটৰ এতিয়া ঘৰ গৈ আছোঁ তাৰপিছত ঘৰত গৈ আমি খাম কুৰকুৰে স্পেচিয়েল চানা তই যে কুকুৰে স্পেচিয়েল চানা বুলি এদমমান নবনাবি দেই বহুত গাল হৈ যায় নষ্ট হয় নবনাব সেয়া দেখিলে এতিয়া আমাৰ ফটোশ্বুট কমপ্লিট হ'ল আৰু বৰ বেছি ক্লিপ কেইটামান আমি ল'ব নোৱাৰিলোঁ বাৰু আৰু ষ্ট'ৰেজ ফুল হৈ গৈছিলে মোৰ জানে আৰু ছোৱালী মানুহ বেছিকৈ ফটোজবিলাক ৰাখি ভাল পায় গেলেৰীত তো ডিলিট কৰিব মন নাযায় ইখনো ভাল লাগে সিখনো ভাল লাগে তেনেকৈ থৈ দিয়া হয় স্পেচ তেনেকৈ ফুল হৈ গ'ল তাৰপিছত বৰ বেছি দীঘলীয়া কৰিব নোৱাৰিলোঁ আজি ভিডিঅ'টো কিন্তু জনাব কেনেকুৱা পালে আৰু সোনকালে ফটোজবিলাক আপোনালোকৰ মাজলৈ আগবঢ়াই দিম চাব আৰু মোৰ ইনষ্টাগ্ৰাম আইডিতে পাব ফটোজখিনি তো আৰু বিৰাট ধুনীয়া লাগিলে কাম কৰি বিৰাট ভাল লাগিলে
ফটোগ্ৰাফাৰজনৰ লগত এইবাৰ মই ফাৰ্ষ্ট টাইম তেখেতৰ লগত মই কাম কৰিছোঁ দুলীয়াজনৰ আছিল তেওঁ ভাল কৰিছে আৰু বাকীখিনি মই ডিটেইলছ আপোনালোকক দি দিম তেওঁলোকৰ যদি আপোনালোকে আকৌ কাম কৰিব বিচাৰে তো আজিলৈ ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট কৰি আৰু লাইক শ্বেয়াৰটোতো লাগিবই অভিয়াছলি লাগিব আৰু মেইন থিং হৈছে ছাবস্ক্ৰাইব কৰি দিব লাগিব ছাবস্ক্ৰাইবাৰ একদম এতিয়ালৈকে মোৰ হোৱা নাই মই সদায় কৈ আছোঁ প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব তো পুনৰবাৰ লগ পোৱাৰ আশাৰে